आप लोग भी जाइए एक साथ जाके छोड़ देना। छोड़ने का भी आपको फोटो चाहिए, कैसे रिलीज किया है, क्यों किया है कि नहीं? ये हमारे एसएसबी कैम्पर पूब पेले इफाले राम कार्की बुली एजन नेपाली घर पावा होइसे तामुলৰ বাগানৰ মাজত মানে খবৰটো দি দিছে মোক। খবৰ দিয়াৰ কাৰণে যাই পেলাই ধৰি লৈ আহিলে এনজিঅ'লৈকে। ইয়াৰ ওজনটো কমচে কম 10.5 কেজিমান পাইছোঁ আমি না, 10.5 কেজি। আৰু লাম্বাটো 8 না 9 ফুট লাম্বা। এতিয়া ডিপাৰ্টমেণ্টক ইনফৰমেশ্যন দিছোঁ, ডিপাৰ্টমেণ্ট আহি পোৱা নাই। এতিয়া আমি এছএছবি আহি পাইছে, এছএছবি আৰু ডিপাৰ্টমেণ্ট যদি জমা হয় লৈ যাই পেলাই ৰিলিজ কৰি দিম জংঘলত, চুকীৰ ওপৰত পাহাৰত দিম বুলি ভাবিছোঁ। সেইখিনি একচুৱেলি সাপ ইয়াতে হেবিটেটে হয় সাপৰ। আমি সৰুৰ পৰা গম পাওঁ, ডাঙৰ ডাঙৰ সাপ দেখা পালোঁ, যিহেতুকে আমি জংঘল ওচৰৰে মানুহ। তো হেবিটেট হয় ইয়াতে। বোধহয় এইটো এনেকুৱা গ্ৰুপ, এটা মাইকাৰে হ'ব পাৰে আৰু বহুতা মাইকাৰো হ'ব পাৰে, কিন্তু এটা মাইকায়ে মোটামুটি 12-13টালৈকে একবাৰতে মানে পোৱালি এৰি দিয়ে। এইটো একে খাপে দেখা পাই আছোঁ আমি 2-3বাৰমান ধৰি গৈ বছৰতে একে কোৱালিটি একে চাইজ সেইটো পাই আছোঁ। আৰু ইয়াতে হেবিটেটে হয় ইয়াতে সাপৰ। একচুৱেলি এতিয়া ছিজনটো গৰম ছিজনতে সাপটো ওলায়, ঠাণ্ডা ছিজনটোতো শুই থাকে ভিতৰত। এতিয়া ইহঁতৰ ছিজন যিহেতুকে সেইটো ওলাবই। আমিতো 3বাৰেই ধৰিলোঁ এনেকুৱা কাম। আৰু থাকিব পাৰে আছে, বহুত আছে, মানে লক্ষ্য কৰি দেখা পোৱা যায়। আৰু এতিয়া পাব্লিকবিলাক দেখা পোৱাৰ কাৰণে আমাক ইনফৰমেশ্যন দিয়াৰ কাৰণে আমি সাপবিলাক দেখা পাই আছোঁ। বাৰ বহুত সাপ নহ'লেতো এনেকুৱা দেখা পাই নাথাকিলে হয়। আজি 3বাৰেই হ'ল আমি ধৰাটো। এনজিঅ', এছএছবি, ফৰেষ্ট ডিপাৰ্টমেণ্ট মানে জইনলি কাম কৰি আছোঁ ৱাইল্ড লাইফৰ। এইবিলাক আমাৰ অঞ্চলত এনজিঅ' থকাৰ কাৰণে ৱাইল্ড লাইফৰ বিষয়ে বহুত মানুহে বুজি পাইছে। আৰু এনজিঅ' আৰু ডিপাৰ্টমেণ্টত এই অঞ্চলৰ মানুহবিলাক বুজি পাই পেলাই বহুত সহায় কৰি আছে। কিছুমানে দেখা পালেই মাৰা আছিল। আমি মানে য'ত মানে প্ৰথম টাইমত আমি ৱাইল্ড লাইফত কাম কৰিলোঁ, তেতিয়া চবেই বুজি পোৱা হৈছে, এৱাৰনেছো কৰা হৈছে পাব্লিকক। সেইকাৰণে বুজি পাই পেলাই আমাক সহায় কৰা হৈছে। কিন্তু মই ৰাইজক এইটোকে আহ্বান কৰোঁ, যাতে বুজি পায় ডিপাৰ্টমেণ্ট বা এনজিঅ'ক মানে ইনফৰমেশ্যন দি পেলাই যাতে বস্তুটো বাচাব পাৰে, ৰাইজে সেইটোকে আহ্বান কৰোঁ। সেইখিনিয়ে মোৰ ক'বলগীয়াটো।